হাবিজুল অফিচিয়েল জিকে চেনেলটোলৈ সকলোকে স্বাগতম। আজি এইচএছ ছেকেণ্ড ইয়াৰ পলিটিকেল সায়েন্সৰ 2 নম্বৰ লেসন কোৱেশ্চন আনসাৰ আলোচনা কৰিম। পাঠটোৰ নাম হৈছে দ্বিতীয় বিশ্বৰ ভাঙন আৰু দ্বিমেৰুৰ পৰিসমাপ্তি। যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া। বলা সকলোৱে ভিডিঅ'লৈ যাওঁ। অতি চমু প্ৰশ্নৰ উত্তৰ মূল্যাংক 1। ইউএছএছআৰ অৰ্থাৎ সোভিয়েট ৰাছিয়া সৃষ্টি কেতিয়া হৈছিল? উত্তৰ ইউএছএছআৰৰ অৰ্থাৎ সোভিয়েট ৰাছিয়া সৃষ্টি 1917 চনত হৈছিল। 2 নম্বৰ প্ৰশ্ন, সোভিয়েট ইউনিয়নে কি আদৰ্শৰ ভিত্তি কৰিছিল? উত্তৰ সোভিয়েট ইউনিয়নে সাম্যবাদী আদৰ্শৰ ভিত্তি কৰিছিল। 3 নম্বৰ প্ৰশ্ন, সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন কি? উত্তৰ সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন হ'ল ৰাছিয়া। 4 নম্বৰ প্ৰশ্ন, কোন বছৰত ৱাৰ্ছৱ সন্ধি ভংগ হৈছিল? উত্তৰ 1991 চনত ৱাৰ্ছৱ সন্ধি ভংগ হৈছিল। 5 নম্বৰ প্ৰশ্ন, কোনখন দেশ ভাঙি পৰাটোক দ্বিতীয় বিশ্ব ভাঙি পৰা বুলি জনা যায়? উত্তৰ সোভিয়েট ৰাছিয়া ভাঙি পৰাটোক দ্বিতীয় বিশ্ব ভাঙি পৰা বুলি জনা যায়। 6 নম্বৰ প্ৰশ্ন, কোন দলে ইউএছএছআৰ শাসন কৰিছিল? উত্তৰ সাম্যবাদী দলে ইউএছএছআৰ শাসন কৰিছিল। 7 নম্বৰ প্ৰশ্ন, সোভিয়েট ইউনিয়ন কি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল? উত্তৰ সোভিয়েট ইউনিয়ন সাম্যবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল। 8 নম্বৰ প্ৰশ্ন, ৱাৰ্ছৱ চুক্তিখন কোন চনত ভংগ কৰা হৈছিল? উত্তৰ ৱাৰ্ছৱ চুক্তিখন 1991 চনত ভংগ কৰা হৈছিল। 9 নম্বৰ প্ৰশ্ন, কোনখন দেশৰ ধ্বংস দ্বিতীয় বিশ্বৰ ধ্বংস বুলি জনা যায়? উত্তৰ সোভিয়েট ৰাছিয়াৰ ধ্বংসক দ্বিতীয় বিশ্বৰ ধ্বংস বুলি জনা যায়। 10 নম্বৰ প্ৰশ্ন, সোভিয়েট সমাজবাদী গণৰাজ্যত কেইখন গণৰাজ্য আছিল? উত্তৰ 15খন। 11 নম্বৰ প্ৰশ্ন, ৰাছিয়াই কোন চনত ৰাষ্ট্ৰসংঘত সোভিয়েট সমাজবাদী গণৰাজ্যৰ স্থান গ্ৰহণ কৰে? উত্তৰ 1917 চনত। চমু প্ৰশ্নৰ উত্তৰ মূল্যাংক 2। 1 নম্বৰ প্ৰশ্ন, দ্বিতীয় বিশ্বযুদ্ধ বুলি কি বুজায়? উত্তৰ দ্বিতীয় বিশ্ব বা সমাজবাদী গোট বুলিলে সেইসমূহ পূৰ্ব ইউৰোপৰ ৰাষ্ট্ৰক বুজায় যিসমূহ ৰাষ্ট্ৰ সোভিয়েট ৰাষ্ট্ৰৰ সাম্যবাদী আদৰ্শ প্ৰতিষ্ঠিত আছিল আৰু ৱাৰ্ছৱ চুক্তিত স্বাক্ষৰকাৰী আছিল। লগতে সেইসমূহ ৰাষ্ট্ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক গাঁথনি সোভিয়েট ৰাষ্ট্ৰৰ দৰে একে আছিল আৰু সোভিয়েট ৰাছিয়াৰ নিয়ন্ত্ৰণাধীন হৈ আছিল। 2 নম্বৰ প্ৰশ্ন, গৰ্বাচেভে ইউএছএছআৰ-ত আৰম্ভ কৰা দুটা সংস্কাৰ উল্লেখ কৰা। উত্তৰ গৰ্বাচেভে ইউএছএছআৰ-ত আৰম্ভ কৰা দুটা সংস্কাৰ হ'ল ক নম্বৰ গ্লাছনষ্ট বা মুক্ত অৱস্থা বা মুক্ত বাতাবৰণ আৰু খ নম্বৰ পেৰেণ্ট্ৰাইকা বা পুনৰ্গঠন। 3 নম্বৰ প্ৰশ্ন, সোভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা। উত্তৰ সোভিয়েট বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম হ'ল 1 নম্বৰ ৰাছিয়া আৰু 2 নম্বৰ বেলাৰুছ। 4 নম্বৰ প্ৰশ্ন, ইউএছএছআৰ-ত বিভাজন সম্পৰ্কীয় ঘোষণা কোনে আৰু কেতিয়া কৰিছিল? উত্তৰ সোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি মিচাইল গৰ্বাচেভে 1991 চনত 25 ডিচেম্বৰ তাৰিখে ইউএছএছআৰ-ত বিভাজন সম্পৰ্কীয় ঘোষণা কৰিছিল। 5 নম্বৰ প্ৰশ্ন, আকস্মিক সোভিয়েট ইউনিয়নৰ পতনৰ কাৰণবোৰ উল্লেখ কৰা। উত্তৰ আকস্মিক সোভিয়েট ইউনিয়নৰ পতনৰ কাৰণ হ'ল 1 নম্বৰ মিচাইল গৰ্বাচেভে গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰাইকা নামৰ সংস্কাৰমূলক কাৰ্যসূচীসমূহ বাবে। 6 নম্বৰ প্ৰশ্ন, এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা সোভিয়েট অৰ্থনীতিক পৃথক কৰা যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা সোভিয়েট অৰ্থনীতিক পৃথক কৰা যিকোনো দুটা বৈশিষ্ট্য হ'ল ক নম্বৰ পুঁজিবাদী ৰাষ্ট্ৰৰ অৰ্থনীতিক মুক্ত অৰ্থনীতি সমৰ্থক আছিল, আনহাতে সোভিয়েট অৰ্থনীতিক মুক্ত অৰ্থনীতি পূৰ্ণ সমৰ্থন কৰা নাছিল। খ নম্বৰ পুঁজিবাদী ৰাষ্ট্ৰৰ অৰ্থনীতিয়ে ব্যক্তিগত খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল, আনহাতে সোভিয়েট অৰ্থনীতিয়ে চৰকাৰী খণ্ডৰ অধিকাংশ গুৰুত্ব আৰোপণ কৰিছিল। 7 নম্বৰ প্ৰশ্ন, কমিউনিষ্টৰ ৰাজত্বৰ পৰৱৰ্তী কালৰ শ্বক থেৰাপিয়ে কি বুজায়? উত্তৰ সাম্যবাদী ৰাষ্ট্ৰ সোভিয়েট ইউনিয়নৰ পতনৰ পৰৱৰ্তী পৰ্যায় নৱ স্বাধীনতা প্ৰাপ্ত দেশসমূহৰ পুঁজিবাদী আৰু আদৰ্শৰ এক নতুন অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰ আৰম্ভ হৈছিল। এই পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে অৰ্থনীতিৰ দিগৰ উন্নতৰ অৰ্থে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। এই ব্যৱস্থাক শ্বক থেৰাপি বা আঘাত নিৰাময় বোলা হয়। 8 নম্বৰ প্ৰশ্ন, সোভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত কিদৰে শক্তিৰ সম্পৰ্কৰ সলনি হৈছিল? উত্তৰ সোভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এই ৰাষ্ট্ৰৰ দৰে আন পুঁজিবাদী ৰাষ্ট্ৰৰ একনায়কত্ববাদ অৰ্থাৎ এক মেৰু ব্যৱস্থা আৰম্ভণি হৈছিল। লগতে সাম্যবাদী আদৰ্শৰ পতন ঘটিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে পুঁজিবাদী আদৰ্শৰ এক
আধিপত্যৰ সূচনা হৈছিল। 9 নম্বৰ কুৱেশ্যন, আঘাত নিৰাময়ৰ ৰাজনৈতিক ফলাফল পৰীক্ষা কৰা। উত্তৰ, আঘাত নিৰাময় ৰাজনৈতিক ফলাফলসমূহ হ'ল: 1 নম্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পুঁজিবাদী ব্যৱস্থাৰ সম্প্ৰসাৰণ গঢ়া। 2 নম্বৰ, সোভিয়েট ৰাছিয়াৰ বাণিজ্যিক গোষ্ঠীৰ পতন ঘটা। 3 নম্বৰ উদাহৰণ, নৈতিক গণতান্ত্ৰিক প্ৰতিষ্ঠা কৰা। 4 নম্বৰ, নতুন স্বাধীন হোৱা ৰাষ্ট্ৰবোৰৰ জৰিয়তে স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ ICS গঠন কৰা। দীঘল প্ৰশ্নৰ উত্তৰ মূল্যাংক 5 বা 6। 1 নম্বৰ কুৱেশ্যন, সোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল আলোচনা কৰা। এই কুৱেশ্যনটো 2013, 2015, 2017 আহিছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ, 1991 চনত 25 ডিচেম্বৰ সোভিয়েট ইউনিয়ন ভংগ হৈছিল। গতিকে USSRত পতন বিভিন্ন কাৰণে অৰিহণা যোগাইছিল। তলত দিয়া কাৰণ বা কাৰণসমূহ আলোচনা কৰা। 1 নম্বৰ, মিচাইল গৰ্বচেভে গ্ৰহণ কৰা পেষ্টাইকা আৰু গাছনষ্ট নামৰ সংস্কাৰমূলক কাৰ্যসূচী। 2 নম্বৰ, মধ্য এছিয়াত সৃষ্টি হোৱা জাতীয়তাবাদীসকলৰ মাজত সৃষ্টি হোৱা বিক্ষোভ আৰু ইয়াৰ প্ৰজাতন্ত্ৰবোৰৰ মাজত দেখা দিয়া জাতিগত আৰু ধৰ্মীয় পাৰ্থক্য। 3 নম্বৰ, গৰ্বাচেভে সংস্কাৰমূলক কাৰ্যসূচীৰ প্ৰতি জনসাধাৰণৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টিও আছিল আন এটা কাৰণ। 4 নম্বৰ, শাসন ব্যৱস্থাৰ লগত জড়িত উচ্চ পৰ্যায়ৰ নেতাসকলৰ নিয়ন্ত্ৰণহীন দুৰ্নীতি। 5 নম্বৰ, সোভিয়েট ইউনিয়নৰ সংখ্যালঘু সকলৰ মাজত দেখা দিয়া অসন্তুষ্টি আৰু স্বতন্ত্ৰতাৰ লাভৰ আশংকা। 6 নম্বৰ, সোভিয়েটৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত থকা আভ্যন্তৰীণ দুৰ্বলতা। 2 নম্বৰ কুৱেশ্যন, সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত মধ্য এছিয়াৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, সোভিয়েট ইউনিয়ন ভাঙনৰ পিছত মধ্য এছিয়াত সৃষ্টি হোৱা ঘটনাসমূহৰ বিষয়ে আলোচনা কৰা হ'ল। 1 নম্বৰ, সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত মধ্য এছিয়াৰ তাজিকিস্তানত 10 বছৰ ধৰি গৃহযুদ্ধ চলিছিল। 2 নম্বৰ, মধ্য এছিয়াৰ কিছুমান দেশৰ আৰু অঞ্চলৰ গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি হৈছিল। 3 নম্বৰ, আজাৰবাইজান, নাগাৰ্নো আৰু কাৰাবাখ প্ৰদেশৰ কিছুমান স্থানীয় আৰ্মেনিয়ান লোকে বিচ্ছিন্নতাবাদী আন্দোলনৰ সূচনা কৰিছিল। 4 নম্বৰ, ইউক্ৰেইন, পাকিস্তান আৰু জৰ্জিয়া আদিৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে গণবিদ্ৰোহ আৰম্ভ হৈছিল। 5 নম্বৰ, ইউৰোপীয় কিছুমান প্ৰদেশৰ মাজত নদীৰ পানীক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল। এনেদৰে মধ্য এছিয়াত অশান্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ফেচবুক পেজত গৈ ফলো কৰি দিয়া। লিংক ডিছক্ৰিপশ্যন বক্সত আছে। যিটো পাৰ্টৰ ভিডিঅ' লাগে ক্লিক কৰি তোমাৰ নিজৰ ইচ্ছামতে চাই লোৱা। অতি সোনকালে আকৌ নেক্সট ভিডিঅ' লৈ আহি আছো তোমালোকৰ ওচৰত।